Welcome back to my family YouTube channel. My family YouTube channel তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছো। মোৰ আজিৰ নতুন ভিডিঅ'ত আপোনালোকক ধন্যবাদ জনাই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। অহাকালি বজাৰত নিবলৈ পাণ কাঢ়া হৈছে। চাওক পাণ কাঢ়ি এইখিনি মুঠিয়া হৈছে। এইখিনি মুঠিয়াইছোঁ। এখানে 5 গোট আছে টোটাল আর আমারতে আছে এক মুঠাত 10 পাতকে থাকে 10 কিল্লা এখানে গোট সিস্টেম যাব আর এখানে খুচরা পান মানে এখানে ভাগত যায় ভাগ পাতি দিলে এখানে যাব গতিকে মই ভাগ নিদিওঁ এখানে মোনা সিস্টেম বিকিম পানৰ এতিয়া দাম কমি আছে বৰ্তমান দাম উঠা নাই টোটেলি পানৰ দাম বহুত এইখিনি বাৰতে বহুত টকা পালো হয় এইখিনি মুঠা এখানে গামলা লৈছো এটা প্লাষ্টিকৰ আৰু কটাৰী এখন লৈছো লাই কাঢ়িম অহাকালি বজাৰত নিবলৈ পানৰ লগতে লাইও লৈ যাম এখানে আছে আমাৰ লাই আৰু লোকেল ৰে আমাৰ একদম অৰ্গানিক গোবৰ সাৰৰ দি খেতি কৰা এবার লাইপাত কাৰো কাৰি লাইপাতকো হতা হতাকে অহাকালি বিকিব লৈ যাম এইটো গামলা লৈছো আৰু এখন কটাৰী লৈছো ধুনীয়াকৈ এবাৰ লাইপাত কাঢ়িম এই ধুনীয়া লাইপাত গোবৰ সাৰৰ অৰ্গানিক একবাৰ খালে ক'ব লাগিব আৰু খাই চাব লাগিব কি ধুনীয়া যোনে আমাৰ লাই খাই পায় না ক'ব লাগিব কিন্তু এনেকা লাই মানে খাই টেষ্টি পাব গোবৰ সাৰৰ অৰ্গানিক খেতি কোনো ইউৰিয়া DP সুপাৰ পটাছ মাৰা নাই খালি গোবৰ সাৰ দিছোঁ তাৰে আমাৰ গোবৰ সাৰৰে লাই খেতি কৰিছোঁ যোনে খাই নহয় ক'ব লাগিব মানে কি টেষ্টি লাগে কাৰা হ'ল ডাঙৰ বিলাক কাঢ়ছোঁ এতিয়া বিকিবৰ বাবে মুঠা বনাম এক গামলা এক গামলা কাঢ়ি কিনে লৈ আহিলোঁ এক মুঠা এনেকে মুঠাকে বান্ধছো এক মুঠাত 20 টকা কলপাত ল'ব আহিছোঁ ইচ্ছা বহুত ঔষধ আছে কলপাত কাটিম
পানৰ গোট বনাবৰ কাৰণে। হৰ হৰ মহাদেৱ। হৰ হৰ মহাদেৱ। ভিডিঅ'টো যদি চাই ভাল হৈছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।